ভাল পোৱাৰ ক্ষমতা চবৰে থাকে, কিন্তু মন বুজি পোৱাৰ ক্ষমতা হয়তো চবৰে নাথাকে। এদিন প্ৰেমিকাই প্ৰেমিকক সুধিলে, মোকনো কিমান ভাল পোৱা? প্ৰেমিকে ক'লে, তোমাক কিমান ভাল পাওঁ এই বুলি প্ৰশ্ন নকৰিবা। তোমাক মই জুখি ভাল পোৱা নাই। তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা কোনো বস্তুৰ সৈতে তুলনা কৰিব নিদিবা। তুমি যদি ভালকে অনুভৱ কৰা ন, তেতিয়া বুজি পাবা তোমাৰ প্ৰতি থকা মোৰ প্ৰেমৰ গভীৰতা। যদিহে তোমাক কেৱল প্ৰাপ্তিৰ বাবে ভাল পালোহেঁতেন, হয়তো তেতিয়া তোমাৰ প্ৰশ্নৰ উত্তৰটো মই দিব পাৰিলোহেঁতেন। এয়াই হয়তো সঁচা ভাল পোৱা, যাৰ তুলনা আন কোনো বস্তুৰ সৈতে কৰিব নোৱাৰি, যাৰ ওজন, যাৰ গভীৰতা আন কোনো বস্তুৰ সৈতে তুলনা নহয়। সঁচা ভাল পোৱা সেইটোই হয় য'ত প্ৰাপ্তিতকৈ সন্মান, শ্ৰদ্ধা, পবিত্ৰতা আদিবোৰ বেছি থাকে। দূৰত্বই কেতিয়াও সম্পৰ্ক এটাক ভাঙিব নোৱাৰে, আৰু সময়ে কেতিয়াও সম্পৰ্ক এটা তৈয়াৰ কৰিব নোৱাৰে। যদি মনৰ অনুভূতি সঁচা হয়, তেনেহলে সম্পৰ্ক এটা আজীৱন ঠিকে থাকে। ভাল পোৱা 4টি আখৰৰ এটি জীপাল শব্দ। এই শব্দৰ মৰ্যাদা বজাই ৰাখিব পালেহে পৃথিৱীৰ মহত্ব হৈ থাকিব অতি গুৰুত্বপূৰ্ণ। কাৰোবাক ভাল পাই দুদিনমান একেলগে কটাই হঠাতে সম্পৰ্কটোক দুভাগ কৰি ভাল পোৱাৰ অৰ্থক অনৰ্থক নকৰিব। ভাল পোৱাই হ'ল নিজক জীয়াই ৰখা, নিজক সজাই ৰখা, নিজক গঢ়ি তোলাৰ একমাত্ৰ সহজ উপায়।